পোনা জেলৰ পৰা পলোৱাৰ পাছত গদাধৰৰ ঘৰলৈ পুলিচ ঘনাই আহিবলৈ ললে। পুতেৰক কত লুকাই ৰাখিছ ক বুলি মাজে মাজে তাক মাৰধৰো কৰে হেনো। তাৰপিছতে সিদিনা পুৱতি নিশা সেইটো সময়তে গদাধৰৰ ককাইক ক্ষীৰধৰ সৰুপানী চুবলৈ বাৰীৰ পিছফালে ওলাইছিল বুলিহে জানিবা। বুকুত আৰু এডোখৰ ঘা লগাৰ পৰা সোণাজুৰি বাচিল। গদাধৰৰ বাৰীৰ পিছফালে কিবা এটা শব্দ শুনি ক্ষীৰধৰে কাণ উনাই গৈ গৈ ভায়েকক বৰ আমজোপাত ফাঁচ লবলৈ যুগুতি কৰি থকাত পালেগৈ। দুগালে দুটা কাণতলীয়া চৰ সোধাই ককায়েকে টেটুপাতত ধৰি তাক চোঁচৰাই আনি একেবাৰে চোতালত এনেই মৰিছো ঋষিৰ সাপত, তাতে আকৌ ধানৰ ভাপত দিবলৈ ওলাইছ বুলি ঠেকেচা মাৰি দিলে। সোণাজুৰিৰ মানুহবোৰে ভাবি চিন্তি একো উৰকে নেপায়। ঘটনাৰ দিনাখনো আবেলি আটাইকেইটাই হীৰাজুৰিৰ বল খেলা পথাৰত ফুটবল খেলিছিল। কিহৰ পৰানো কি হলগৈ? সোণাজুৰিৰ বুকুত কাহানিও নুশুকোৱা সেই টুকুৰা ঘাঁ কেনেকে লাগিবলৈ পালে, সেই কথাৰ ৰহস্যৰ ঘন কুঁৱলীৰ মাজতে থাকি গল। হীৰাজুৰিৰ ৰূপাজুৰিকো বুকুত সামৰি বৃহত্তৰ সোণাজুৰিৰ মন আকৌ কেতিয়াবা সোণোৱালী ৰ'দ চেৰেঙাৰ দৰে জিল মিলাই উঠিবনে বাৰু? এই প্ৰশ্ন বহুতৰে মনত ৰৈ গল। এমাহমানৰ পিছতে সোণাজুৰিত আৰু এটা ঘটনা ঘটিল। বন্দনাৰ দেউতাক ৰঙামণিৰ এদিন দুপৰীয়া বুকুখন বিষালে আৰু তাৰ পাছতে মানুহটো থিতাতে নোহোৱা হল। তেতেলীপামৰ চলাজনা অধিকাৰ প্ৰভুৰ ডাঙৰজন পুতেকে সন্ধিয়া বেলা কামৰ পৰা ঘৰলৈ উভতি আহোঁতে ৰঙামণিহঁতৰ চোতালত মানুহ গোট খাই থকা দেখিলে। চাইকেলৰ পেডলৰ পৰা ভৰি এটা মাটিত নমাই কথাৰ বুজ লৈ গম পালে ৪-৫ ঘণ্টা সময় হল। কিন্তু ৰহদৈ পুলৰ ছোৱালী আনিবৰে পৰা ৰঙামণি খেলৰ বাহিৰ। গতিকে ৰাইজ তেনেকে বিস্তৰভাৱে গোট খোৱা নাই আৰু অহা কিজনেও সৎকাৰৰ দিহা কৰিবলৈ সাহস কৰা নাই। ৰঙামণিৰ লগত গোসাঁই ল'ৰা পৰমানন্দ স্কুলত একেলগে পঢ়িছিল। সেই বুলিয়ে নহয়, পৰমানন্দ মানুহটো এনেও কিবা এক ধৰণৰ। কেতিয়াবা কৰিবলগীয়াটোকে নকৰে, আকৌ কেতিয়াবা নকৰিবলগীয়াটোকে কৰে। এতিয়া পৰমানন্দই কলে বোলে, কথা তেনেকুৱাহে নেকি? ৰবা তেনে, মই ঘৰত কাপোৰ কানি সলাই আহি আছো, মই তাক কাণত লমহি। এই বুলি তেওঁ চাইকেলত বেগ দিলে। অলপ পিছে তেওঁ গেঞ্জি চুৰিয়া পিন্ধি আহিলেগেও হয়। পিছে তেতিয়ালৈ ৰাইজে লাগি ভাগি চাঙি এখন ঠিক কৰিছিলেই যেনিবা। এইবোৰৰ মাজতে সেইবাৰ গুৰু জয়ন্তী আয়োজনৰ ভাৰ সোণাজুৰিৰ ওপৰত পৰিল। ৰুবুলৰ ঘটনাটোৰ পৰা সোণাজুৰিত আগৰ উৎসাহ নোহোৱা হল। হলেওতো আৰু নৈমিত্তিক কৰ্মখিনি চলাই নিবই লাগিব। এইবাৰ শংকৰ জন্মোৎসৱ এদিনীয়াকৈয়ে পাতিবলৈ দিহা কৰা হল। উষা কীৰ্তনৰ পিছত ভাগৱত যাত্ৰা, নাম প্ৰসংগ, তাৰ পাছতে এখন আলোচনা চক্ৰ আৰু ৰাতিলৈ ভাওনা এভাগি। কাৰ্যসূচী ইমানেই। আলোচনা চক্ৰ চলি থাকোতে তাৰ মাজে মাজেই দুই এটা নৃত্য গীতো থাকিব। দেখোৰে নয়ন ভৰি লৈ বুলি মাধৱ পুৰুষৰ বৰগীতটিৰ পাছত আলোচনা চক্ৰ আৰম্ভণি কৰা হল। প্ৰথমজন বক্তাই কবলৈ লোৱাৰ পাছতহে অৱশ্যে গাঁৱৰ ৰাইজ এজন দুজনকৈ আহি বহিলহি। তাৰ পাছত খোল তাল নেগেৰাৰ লগত জয়গুৰু শংকৰ সৰ্বগুণাকৰ আদি গুৰু ভটিমা গোৱা হল। দ্বিতীয়জন বক্তাই কবলৈ উঠাৰে পৰা বেছিভাগ ৰাইজৰে, বিশেষকৈ মাইকী মানুহখিনিৰ মাজত অলপ উচপচনি লাগিল। অৰ্থাৎ এনেকৈ ইজোৰাৰ পিছত সিজোৰাই কথাকে কৈ থাকিবলৈ হলে নাচটোনো কেতিয়া ওলাবগৈ? প্ৰতিমা আৰু জানমণিয়ে পিপৰা গুচোৱা নাটৰ মোৰ ঘৰে কোন তুমি বোলৰে গোৱানী, গীতটোত গোপী কৃষ্ণ নাচিব। প্ৰতিমাই গোপী আৰু জানমণিয়ে কৃষ্ণ সাজি ৰৈ আছে। সিহঁতৰ বুলি আৰু আমনি নালাগে নেকি? প্ৰতিমাই পিন্ধি থকা ঘূৰিটো দাঙি দাঙি বাৰে বাৰে ভৰিৰ জুনুকাৰে জুনুক জুনুক কৰি চোঁ ঘৰৰ পৰ্দাৰ ওচৰলৈ আহি ওলাবৰ হৈছে নে লেকচাৰ মৰাজনে মাৰিয়ে আছে চাইছেহি। ২ নম্বৰজন বক্তা বহাৰ পিছতো কিন্তু প্ৰতিমাহঁতৰ নাচটো নিদিলে। খোল তাল লৈ উৰ্মি আৰু প্ৰশান্ত একদম সাজু হৈয়ে আছে। বছ, কৃষ্ণৰ প্ৰৱেশৰ বাজনাখন উৰ্মিয়ে আৰম্ভ কৰিলেই জানমণিয়ে প্ৰৱেশ কৰিবই পাৰে। তাকে এতিয়া নহয়। ৩ নম্বৰজন বক্তা কবলৈ উঠাৰ আগতে মিনু বাইদেৱে আহিন মাহতে শুক্লা দশমীতে বুলি গীত এটা গালে। গীতটো শেষ হোৱাৰ লগে লগে হাৰলী বাইদেৱে কলে, উৰ্মি, এইবাৰ নাচ উলিয়াই দিয়া। কি আকৌ কথা শুনি থাকিবলৈ আছে? মাইকত পিছে ব্ৰজেন খাৰঘৰীয়া নামৰ ৩ নম্বৰজন বক্তাকহে বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হল। তাকে শুনি চোঁঘৰৰ ভিতৰত প্ৰতিমা, জানমণি আৰু বাহিৰতো বহুতে
উ বুলি মুখ বিদৰালে। এই ব্ৰজেন বোলাজন কবলৈ উঠাৰে পৰা বহুতৰে মানুহজনলৈ কিবা খং উঠা দিয়ে উঠিল। আচলতে কিমান আৰু বকে, সন্ধিয়া লাগিব, এতিয়া ৰাতিলে আকৌ ভাওনা চাবলৈ আহিবগৈ লাগে। এতিয়া গুচিও যাবগে নোৱাৰে আৰু নগৈ মিলাবগেও নোৱাৰে। মাইকী মানুহখিনিৰ এতিয়া এইটো অৱস্থা। নাচটো হৈ যোৱাৰ পাছত যাৰ যি মন যায় বকি থাকক, আমি একো নকওঁ নহয়। প্ৰসেনৰ মাকে তেনেকে মুখৰ ভিতৰতে যেনিবা বিৰিহে বিৰাইছিল। ইতিমধ্যে অতিষ্ঠ হৈ পৰা হাৰলী বাইটিয়ে কিন্তু একেবাৰে চিঞৰি চিঞৰিয়ে কবলৈ ধৰিলে, কৈছো নহয় উন্মি তোমাক, নাচ উলিয়া এতিয়া। তাৰ পাছত নামঘৰৰ মণিকূটৰ ফালে থকা বক্তাজনৰ ফালে আঙুলি দেখুৱাই বকাই সেইফালে বকি থাকক বুলি কৈ নামঘৰৰ ভাটি ফালে তেওঁলোক নিজে আৰু কলতাল লৈ উন্মিহঁত থকাৰ ফালে দেখুৱাই কলে, আৰু আমি এইফালে নাচ চোৱা মানুহে নাচ চাই থাকক। এনেকে হলে আমি নাচ চাম কেতিয়া? আৰু ঘৰলৈ গৈ গৰুৱে গায়ে চৰুৱে হায়ে সামৰি আমি ভাওনা চাম সি কেতিয়া? ৰাতিলে সাবিত্ৰী সত্যবান নামৰ ভাওনাখন হৈছিল। সোণাজুৰি এইবাৰৰ ভাওনাখন অৱশ্যে ইমান ভাল নহল। নকৰিলে নহয় কাৰণে তিথিৰ মূৰত পানী চলু দিয়া নিচিনাহে হ'ল। কিছুমানে আকৌ কয় বোলে এইখন ভাওনাতকৈ সিখন ভাওনাৰহে ৰহস্যই। সিখন ভাওনা মানে পাৰুলৰ কথা কয়। পাৰুলহঁতৰ ছোৱালী তিনিজনী ছোৱালী মানে ঘৰখনত অকল সিহঁত তিনিজনীয়ে আৰু কোনো নাই। মাক বাপেক হালেই কেতিয়াবাই মৰিল। পাৰুল মাজু, ডাঙৰজনী ৰমলা আৰু সৰুজনী ভনী। ৰমলাই 9 মানলৈকে পঢ়িছিলে হবলা। পাৰুলো তেনেকুৱা 8-9 মানলৈকে পঢ়াই হব। ভনীয়ে 2-3দিনমান পঢ়িয়ে এৰিলে নেকি। ৰমলাই অত ইটো সিটো কিবা কিবি কৰি থাকে। কত কৰে কি কৰে মানুহে তেনেকৈ নাজানে। মুঠতে হাতত ভেনিটি বেগটো লৈ ওলাই যোৱাহে দেখে কেতিয়াবা। মাইকী বাপেকি নোহোৱা বুলি গাঁৱৰ মানুহৰ লগত সিহঁতৰ বৰ বেছি হলিগলি নাই। আচলতে আন মানুহে সিহঁতৰ লগত সম্বন্ধ নেৰাখে নে সিহঁতে আনৰ লগত সম্বন্ধ ৰাখিব নোখোজে, সেইটোহে কবলৈ টান। মুঠতে সম্বন্ধটো কম। সেইবুলি একেবাৰে নাই বুলিও কব নোৱাৰি সম্বন্ধ। বোলে বিয়া এখন হৈছে গাঁৱত, তুমি যদি গৈ পাৰুলহঁতক মাতি পেলাই কোৱা বোলে পাৰুল অলপ চাই চিতি দিবাগৈ আৰু বছ, কোনোবাই তেনেকে কবহে লাগিছে। বিয়া খাবলৈ মানুহ আহিবলৈ আৰম্ভ কৰাৰ আগতেই পাৰুলে ওঠ দুখন টিকে ৰঙা কৰি ওলোমা ফুলি এযোৰ পিন্ধি ভালকে সাজি কাচি বিয়া ঘৰ ওলাবগৈ। তাৰ পাছত খোৱা যোগাৰ হৈছেনে বাৰু বুলি ভিতৰত খুব নম্ৰভাৱে খবৰ লবগৈ। বিয়া ঘৰৰ পদূলিৰ মুখতে ৰৈ থাকি মানুহ অহা মাত্ৰকে আঠে বেঠে নি বহুৱাবগৈ। ভিতৰলে নিম নেকি, বা ভিতৰলে যাবনে, ভিতৰলে গলনে আদি সমস্ত দায়িত্ব তাৰ পাছত পাৰুলে কান্ধ পাতি লবই। পাৰুলহঁতৰ ঘৰলে দিনতনো কোন আহে কোন যায়, ৰাতিনো কেতিয়া কোন আহে যায়গৈনো কেতিয়াকৈ, এইবোৰৰ ভূ কোনেও নাপায়। বা আহ-যাহ কৰি থকাবোৰৰ ভিতৰত কাৰ লগতনো কি সম্বন্ধ তাৰো ভূ মানুহে নেপায়ো আৰু কবলৈ গলে ৰখাও নাই। ভাওনাৰ দিনাখন পাৰুল বহিল নামঘৰৰ বাওঁফালে। সোঁফালে ৰাস্তাটো। সেইফালে নামঘৰৰ ভিতৰত ধাৰি ঢুকুৱা পাৰি মানুহ বহাৰ উপৰিও পেণ্ট পিন্ধি অহা ডেকা ডুমাবোৰৰ বাবে ৰাস্তাৰ ফালে পিঠি দি আচল নামঘৰৰ বাহিৰত চৌহদতে কিছুমান চকী পাৰি থোৱা থাকে। ভাওনা চাবলৈ আহোঁতে পাৰুলে সেইদিনাখন বাওঁ হাতত মস্ত ঘড়ী এটা পিন্ধি আহিছিল। আমি আকৌ সঁচা মিছা হলে নাজানো দেই। আচলতে সেইটো ঘড়ী বোলে মাইকী মানুহে পিন্ধে ঘড়ীয়ে নহয়, মতা মানুহে হাতত পিন্ধায়। পিছে তাই ছোৱালীজনীয়ে ঘড়ীটো পিন্ধি আহি ভাওনা চক চাৰি আন কোনোবা গাঁৱৰ পৰা অহা চকীত বহি থকা সেই ডেকা ল'ৰা দুটামানলৈহে চাই ঘনে পেটি মিচিক মাছাক হাঁহি আছে। মাজে মাজে আকৌ নাকটো আৰু দুখন ঢকাকৈ ঘড়ী পিন্ধি থকা হাতখনে মুখখন মোহাৰি মোহাৰি কেইটামানলৈ চাই যিহে লাজ কৰিয়ে হাঁহি মাৰিছে। লাজ চৰমৰ মূৰ্খাটি। সাবিত্ৰীয়ে যম ৰজাৰ লগত কটাকটি কৰাৰ বেলিকা গোটেইখন ৰাইজে কেনিও টু শব্দ এটা নকৰাকে চকুৰ পলক নেপেলোৱাকে তোমাৰ ভাওনা চাইছে। আৰু সেইখিনি সময়তো আমাৰ এই নাটেশ্বৰীজনীয়ে ডিঙি মেলি সেই ধদুৱা কেইটালৈ চাই হাঁহি আছে। এইবোৰ কাণ্ডকে সোণাজুৰি মানুহে পিছলৈ বহুদিনলৈ সেইখনহে আচল ভাওনা বুলি চৰ্চি আছিল।